দিনত একজন সলমান উদ্দিন আহমেদ বুলি তেওঁ শান্তিপাৰা দ্বীপত থকা মানুহ তেওঁ এটা ছ'চিয়েল মিডিয়াত এটা ভিলেজেছ এগেইনষ্টত এটা কমেণ্ট দিছিলে এইটো ৰিগাৰ্ডিং আমি কেছ ৰেজিষ্টাৰ হৈছে মানুহ গ্ৰেপ্তাৰ হৈছে আৰু ইনভেষ্টিগেশ্যন চলি আছে আৰু তাই আইনমতে আৰু ওপৰত কণ্টিনিউ হ'ব কিমান গোচৰ নামটো কিমান হ'ব আমি দেখো কেছ কেছ নম্বৰ 06/2024 under section 153A oblique 500 oblique 506 oblique 295A IPC and oblique section 67 of ITR to those against our progress restoration. ক'ৰ পৰা দেখো টাউনৰ পৰা আমি তাক প্ৰয়াস আছে কালি কালি গৈছিলোঁ জগালি হৈছে বয়স কিমান মাইনৰ নেকি তেখেতে 27 years আছে 27 years